পুৰা বিহু চলি আছে ৰাতিপুৱাই যিখিনি আৰ চি আছিলে আৰ চিখিনি ঘৰলৈ মানে ট্ৰেইনিং APTCলৈ যাবৰ কাৰণে পুৰা একদম তেওঁলোকে শেষ ফূৰ্তি কৰি আছে যেতিয়া তেতিয়া বিহু হৈ যায় ইয়াত মন গ'লে বিহু ৰাতি 12টা বজাত বিহু ৰাতিপুৱা শুই উঠিও বিহু বিহু মেইন পুলিচত বিহু মেইন আমাৰ ছাৰ তাৰে পৰা বৰ সুন্দৰ বাঢ়ি গ'ল ৰাতিপুৱাইছে এতিয়া আপোনালোকৰ টাইম হৈছে 7:15 গৈছে আৰম্ভ হৈ গৈছে ইয়াত দেখিছে সূৰ্য ওলাইছে দেখাই দিছোঁ আমাৰ কেম্পাছটো কেনেকুৱা হয় আমি কেনেকৈ আছোঁ ক'ত আছোঁ এইবোৰ গাড়ী ইয়াত মানে এইটো ডাঙৰ টাউনশ্বিপ হয় এইটো ইয়াতে ITBPৰ মানে অফিচাৰ মেচ আছে ITBP অফিচাৰ মেচ এইপিনে আছে ITBP অফিচাৰ মেচটো আছে এইপিনে এইটো জিৰণি চৰা হয় ইয়াতে বহিব পাৰোঁ সুন্দৰকৈ আমি এইপিনে আছে গোটেই ITBP মেচটো আছে অফিচাৰ মেচ এইবোৰ বাছতে আমাক অনা নিয়া কৰে যিখিনি ক'ৰবাত যাবলগীয়া হৈছে বোলে তেতিয়া আৰু যিখিনি আজি RC আছে RC তেওঁলোক যিহেতু যাবগৈ আজি APTCলৈ গতিকে APTCলৈ তেওঁলোকক এই বাছসমূহত নিয়া হ'ব এইটো বাছতে নিয়া হ'ব এয়া আমাৰ ছাৰ অঁ ছাৰ কৰি দিছোঁ ভিডিঅ' কৰি আছোঁ ছাৰ ইউটিউবত দি দিব লাগিব আমাৰ গুৰুজী হয় ছাৰ ছাৰ কেনেকুৱা লাগিছে মই ভালে লাগিছে থাকি নতুন যিখিনি ৰিক্ৰুটমেণ্ট আহিছে সেইখিনি কেনেকুৱা লাগিছে তেওঁলোকৰ বহুত ভাল লাগিছে ফূৰ্তি কৰিছে তাকে ছাৰ আৰু ছাৰকো দেখিছোঁ ছাৰো জড়িত হৈ আছে সাংস্কৃতিকৰ লগত ছাৰে ঢোল তাল পেঁপা চব বজায় আৰু ছাৰে নিজে গানো গায় ঠিক আছে ছাৰ হয় হয় আমাৰ এজন মেইন মানুহ এওঁ আমাক লৈ ঘূৰাই ফুৰে গোটেইখন এইজন মেইন মানুহ আজি দেৰগাঁও আপুনিয়ে নিব ন আপুনি এখেতে দেৰগাঁও লৈ যাব যিখিনি RC আছে এখন গাড়ীতে যাব গোটেই RC পাৰ্টি পৰিৱেশটো বিৰাট মজা আপোনালোকে দেখা পাইছে গছ এইবোৰ একদম বিন্দাছ ফুল চুল মানে ফুলি আছে পুৰা বিৰাট মজা পৰিৱেশ এটা থাকি মজা লাগে
গ্ৰীণ এৰিয়া হয় এইটো, গোটেই চব পিনে গছ আছে দেখা পাইছে, গছ মানে সাংঘাতিক মজা এৰিয়া এটা। থাকি এনেকুৱা ফিল নহয় যে এটা মহানগৰত সোমাইছোঁ, সেনেকুৱা ফিল নহয়, নাহে কেতিয়াও। সেইকাৰণে নামটোৱে দিছে গেম ভিলেজ, ভিলেজ নামটো সোমাই আছে। হাই মন্দিৰ আছে ইয়াতে, গা পা ধুই সেৱা কৰিব পাৰিব আপোনালোকে। মন্দিৰ দেখা পাইছে, এইটো একদম ফ্ৰণ্ট এৰিয়াটো হয়, সেয়া মন্দিৰ। মন্দিৰ আছে ইয়াতে। মন্দিৰ আছে, গণেশ, হনুমান, বজৰং বলী চব আছে ইয়াতে। এইটো যিটো বাইপাছ হয়, গুৱাহাটী বাইপাছটো হয়, এইপিনে আপোনালোকৰ এইটো চাইডে গ'লে জালুকবাৰী পিনে যাবগৈ, আৰু এইটো চাইডে খানাপাৰা, এইটো এৰিয়াটো গেম ভিলেজ। এইটো এণ্ট্ৰেঞ্চটো হয়, সেইপিনেদি সোমাই আহি, আৰু আপোনাৰ আমি যিকেইটা বিল্ডিং দেখিছোঁ, বিল্ডিংকেইটাৰ ফাৰ্ষ্ট যিটো বাইলেন আছে, ফাৰ্ষ্ট বাইলেনৰ আমাৰ কি আছিলে নামটো, C3 আৰু C2ত আছোঁ আমি। এইটো হৈছে আমাৰ যিটো আমি আছোঁ, যিটো হলত, সেইটোৱে আমি ষ্টেপৰ আমি ছেকেণ্ড ফ্ল'ৰত আছোঁ। বলক একেবাৰে ওপৰৰ পৰা আহোঁগৈ, আমি চাই আহোঁ কেনেকুৱা আছে ওপৰত। একেবাৰে ওপৰৰ পৰা গুৱাহাটীৰ দৃশ্যটো আমি চাওঁ। গৈ থাকোঁ, 1 2 1। বহুত বগাব লাগে, ভাগৰ লাগি গৈছে। একেবাৰে ওপৰলৈ যাম, কেনেকুৱা লাগে চাম, ওপৰৰ পৰা গুৱাহাটীৰ দৃশ্য চাম। আয়া $48 ছেকেণ্ড লাগিছে। পুৰা 1 মিনিট লাগিছে তলৰ পৰা ওপৰলৈ আহোঁতে। এয়া দেখাইছোঁ, এই ওপৰৰ পৰা গেম ভিলেজৰ ওপৰৰ পৰা গুৱাহাটী। ভাগৰ লাগি গ'লগৈ তলৰ পৰা ওপৰলৈ আহোঁতে। এয়া দেখিছে, বৰ সুন্দৰ পৰিৱেশ, গোটেইখন দেখা পাই যায়, বহুত দূৰলৈকে দেখা পায়। একচুৱেলি কুঁৱলী পৰি আছে পূৰা, সেইকাৰণে আমি পাহাৰখিনি দেখা নাই। হয়, দূৰত পাহাৰ আছে, কিন্তু পাহাৰটো আমি দেখা নাই, কুঁৱলী পৰি আছে যিহেতু। শুনিব পাইছে, এতিয়াও ফুপাই আছোঁ। বহুত দূৰত আহিলোঁ তলৰ পৰা ওপৰলৈ। এইটো নতুন বিজেপি ভৱন হয়, মই জুম কৰি দেখাই দিছোঁ। যিটো নতুন বিজেপি ভৱন, সেইটো বৰ্তমান নিৰ্মাণ অৱস্থাত আছে, অলপমান বনাই আছে, তলত কিবা কাম কৰি আছে অলপমান। এইটো এটা বিল্ডিং, এইটো আকাশলংঘী বিল্ডিং হয়। আমাৰতো এইটো 8 মহলীয়া, 8 মহলত সমানকৈ দেখাই দিছোঁ। সমান হোৱাৰ পিছতো দেখিছে কিমান বাঢ়ি আছে ওপৰত, 25 মহলমান হ'ব এইটো। এইটো যিটো দেখিছে, ৰ'দটো গাড়ী গৈ আছে, যিটো এইটো আপোনাৰ গুৱাহাটী বাইপাছ হয় এইপিনে, মই যিটো দেখাইছিলোঁ সেইপিনে বাইপাছ। এইটো গুৱাহাটী বাইপাছ। এইপিনে গ'লে জালুকবাৰী, এইপিনে গ'লে খানাপাৰা, এইপিনে ছুপাৰ উঠিলে মই ডাইৰেক্ট ঘৰ পাই যামগৈ, যোৰহাট। এই গোটেই যিমানখিনি বিল্ডিং দেখিছে, গোটেই গেম ভিলেজৰ এপাৰ্টমেণ্ট হয়, গেম ভিলেজ। এইবিলাক চব এটা এটা ৰঙৰ বিল্ডিং, গেম ভিলেজ। এইখন সৰু ফিল্ড এখন আছে, তাতে খেলিবলৈ কিবাকিবি বেডমিণ্টন খেলিব বা
বাস্কেটবল সৰি বাস্কেট নহয় ভলীবল খেলিবল তেনেকুৱা ধৰণৰ কিবা খেলৰ কাৰণে এইটো পাহাৰ এইটো বিৰাট আনন্দিক এটা পৰিৱেশ হয় বহুত মজা লাগে ৰাতিৰ গুৱাহাটী আপোনালোকক দেখাইছোঁ এনেকৈ বিভিন্ন ৰঙেৰে মানে একদম উদ্ভাসিত হৈ আছে গোটেইখন লাইটবোৰ জ্বলি আছে পুৰা